আনিছে আপেলো আনিছে একোকে নাপালো ভাগত নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো তেলডিপুৰ পৰাই আৰম্ভ কৰিছোঁ। মানে আমি ৰাস চাবলৈ বুলি ওলাইছোঁ আৰু ৰাস চাবলৈ মই লগৰজনীৰ ঘৰলৈ আহিছোঁ। আৰু এইজনী মোৰ লগৰজনী ভনীয়েক আৰু যিজনী কৈছিলোঁ লগৰ, তাই এইগৰাকী, তাই যশোদাৰ চৰিত্ৰটো কৰিছে। আৰু তেন্তে ব'লক আমি ৰাসত দেখাওঁগৈ কিছু মুহূৰ্ত নন্দালয়ৰ। আমি সম্পূৰ্ণলৈকে নাচাওঁ, শেষলৈকে নাচাওঁ, মানে যিডোখৰলৈকে চাওঁ আপোনালোক দেখাম। আৰু ৰাসৰ এয়া য'ত ভাও মানে ড্ৰেছ চেঞ্জ কৰি আছে, তো তাত এয়া মোৰ লগৰজনীয়ে ভিডিঅ'টো কৰি দিলে। আমি আৰু কিনাৰতে ৰখি আছোঁ, এইকেইজনী আমি। এতিয়া আমি ঠাই ল'লোহি, কিন্তু আগত নাপালোঁ, মানে মাজতে পালোঁ। এইজনী ভনীয়েক, তাই হাঁহি। আৰু এতিয়া কি কৰোঁ, ভিডিঅ'টো কৰোঁতে অলপ মানে দূৰত হৈছে, তথাপিও চাওক আপোনালোকে। এয়া প্ৰিয়ংকা বুলি কয় নামটো। মই ভালদৰে চিনি নাপাওঁ, কিন্তু বহুত ধুনীয়া নাচিছিলে তেওঁ সত্ৰীয়া নৃত্য। উৎসৱৰ জয় গালে উৎসৱী উৎসৱ সমগ্ৰ বকুলবাসী এয়া আমাৰ নন্দ যশোদা। আমাৰ যশোদাৰ কেনেকুৱা চৰিত্ৰটো কেনেকুৱা হৈছে আপোনালোকে জনাব। আমাৰ ভাষাৰ নাম লখিমী পুত্ৰৰ নাম হয় ভিডিঅ'টোত ৰাসৰ সকলোখিনি মুহূৰ্ত দেখুওৱাটো সম্ভৱ নহয়, কিয়নো আমি দূৰত হ'লোঁ। ওচৰত হোৱাহেঁতেন অকণমান ভিডিঅ'টো ভালকৈ উঠিলেহেঁতেন। তো আমি যিমান পাৰোঁ অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। আশা কৰোঁ ভাল পাব। তুমি এতিয়া অতিথিসকলৰ শুশ্ৰূষাৰ ব্যৱস্থা কৰা। আহা দিয়ে আমি তাৰ মতে বিশ্ৰামত একো হোৱা নাছিলে তেতিয়া মোৰ এতিয়া যেতিয়া পুনাতি হ'ল এতিয়া অতিথি উৎসৱা কৰিব লাগিব। নন্দ যশোদাই আনিছে পুত্ৰ খজিলে গৃহ ফলো আনিছে আপেলো আনিছে একোকে নাপালো
এই গৰু দৈ আনিছে মহদৈ আনি ক্ষমা কৰিব, মাজে মাজে অলপ ব্লাৰ হৈ গৈছে, মানে জুম কৰোঁতে অলপ ব্লাৰ হৈ যায়।
দুষ্ট নন্দলাল যাও মই মোৰ এতিয়া কৰ্তব্য পালন কৰিমগৈ আমাক বধ কৰিবৰ বাবে ৰৈ আছে। তোমালোকে ইয়াতেই অপেক্ষা কৰা, মই তাক এতিয়াই নিধন কৰিম। যশোদাই লোৱা কেঁচুৱাটো মানে কলীয়া কানাই, এয়া আমাৰ পুতলাটো তাই লৈ গৈছিলে। আৰু এয়া চাওক আহি পিনে এতিয়া তাই ফটো মৰাত ব্যস্ত, কৰি আহিলে তো এতিয়া ফটো মৰাত ব্যস্ত। আৰু এইফালে লাকিবা। আৰু এতিয়ালৈ বাই বাই।